Hello everyone, welcome to my new vlog. পোন প্ৰথমে মই সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনালো। তো আজি কথাটো হ'ল মই ৰাতিপুৱা শুই উঠি ৰেডি হৈ ললো কাৰণ আজি আছে আমাৰ ইউনিভাৰ্চিটিৰ 90th এনিভাৰ্সাৰী 90 বছৰ সম্পূৰ্ণ কৰিলে আমাৰ ইউনিভাৰ্চিটিয়ে। তো তাৰ বাবে বহুত ডাঙৰকৈ আয়োজন কৰিছে, আমাকো মাতিছে, মইও যাম, আপোনালোককো দেখাম, বলক। আমি আহি পাই গলোহি বাছলে আৰু আমি ৰেডি কেম্পাছ যাবলে। হ্যাপি কাতি বিহু। আপোনালোকক সকলোকে কাতি বিহু শুভেচ্ছা জনালো। ইয়াতে কৰিব পৰা একো নাই, তথাপিও আৰু শুভেচ্ছাই জনাইছো কাৰণ এতিয়া আমি কামলৈ গৈ আছো আৰু চাই থাকিব, ইন্টাৰেষ্টিং হ'ব। বাছটোত সোমোৱাৰ লগে লগে নিজৰো ইউনিভাৰ্চিটিৰ দিনবোৰলৈ মনত পৰি গ'ল। সেই একেই ৰাস্তা, একেই গছ, একেই দৃশ্য, কিন্তু আহিয়ে দেখিলোচোন ৰাস্তাটোচোন বন্ধ কৰি থৈ দিছে। তাৰপৰা দেখিলোঁ বাছখনে আমাক আকৌ এক পাক ঘূৰাই পিনি লৈ গ'ল। আৰু যেতিয়াই আহোঁ ইউনিভাৰ্চিটিখন সদায় বেলেগ দেখোঁ। এনেকৈ সোমাই আজি ল'লোঁ আমি এটা বেলেগ ফালে এণ্ট্ৰি আৰু সোমাই দেখিলোঁ বা প্ৰস্তুতি পূৰা জোৰদাৰ চলি আছে ইউনিভাৰ্চিটিত। How are you feeling? कैसा लग रहा है? আমি আহি পাই গলোহি আমাৰ কেম্পাছ। অলৰেডি সব ষ্টুডেণ্ট আহি গৈছে, সব মানে প্ৰায় ষ্টুডেণ্ট আহিছে, কিছুমান নাই অহা, কিন্তু আহি পাই গৈছে। তো আমি এতিয়া ৰৈ আছোঁ আমাৰ গিফ্ট ল'বলৈ, কাৰণ মই অলৰেডি কৈছিলোঁ ন 90 ইয়াৰ্ছ কমপ্লিট হ'ল, তো আমাক গিফ্ট দিব। এতিয়া চামচোন কি গিফ্ট দিয়ে। ইমান মাহৰ মূৰত আহিছে ন, ইমান ভাল লাগিছে। Why you came, bro? Already सब आई पाएगा तो सबरा कथा अक्का। What are you? In which drama you are? Korean problem. You left. तो आही गोल अमर गिफ्ट्स। Adesha, show the gifts. So our university gift आही गोल। हम गिफ्ट लाइन लेने जा रहे हैं। Finally gift. What are you giving? Sure. Medium. Thank you. ठीक है? Small and medium. तुम्हारा? इसमें भी बॉडी शेम होता है लोगों का। इसमें भी बॉडी शेम होता है लोगों का। इधर आओ। Abhishek, He goes to give you stand there, Janza, Viruchi, just like note down their names. Shreya. अभी स्मॉल बच्चे Shreya, 30 size, medium. अभी मैं एक्स्ट्रा चाहिए? लो। कर्णजीत को नाम बता देना। कर्णजीत, श्रेया। ये মই পাই গলো ফাইনালি মোৰ গিফট। মইতো ভালকে দেখাম দেই আনবক্স কৰি কি আছে। আৰু ইয়াত বাকিবোৰে গিফট লৈ আছে এনেকে। এ আমাৰ বাইদেৱে গিফট লৈ ৰেডি, আৰু এইফালেও গিফট দি আছে। মই লৈছো মানুহৰ গিফট, মোৰ আছে, বেলেগৰ গিফট আছে, আৰু সব Did you like your gift? আমি আহি পালোহি কেফেটেৰিয়া। আজি মেইন কথাটো হ'ল আমাৰ কেফেটেৰিয়াত আমাক দিছে আজি ফ্ৰী লাঞ্চ, ফ্ৰী। তো ফ্ৰী ফুড খাবলৈ আমি আহি গলোহি। এতিয়া চাগে হয়তো লাইন ধৰিব লাগিব। আমাৰ মেইন গ্ৰীণ কাৰ্ড এখন আছে, ষ্টুডেণ্ট কাৰ্ড, সেইখন দিব লাগিব। তাৰপিছত পাম আমি আমাৰ ফ্ৰী লাঞ্চ। আৰু বিশ্বাস কৰক ইউনিভাৰ্চিটি কেফেটেৰিয়া সমান ভাল খানা আমি ক'তো পোৱা নাই। চাওঁ বলকচোন ইমান মানুহবোৰ কেলে লাইন পাতি আছে, কিবা এটাতো দেখিছো। সেইটোৱেতো কিবা এটাতো দেখিছো। হেল্ল' গাইজ, দিছ ইজ পিঠা, মালপোৱা, চেমটো বেলেগ অকণমান, আৰু কিবা কিবি। আৰু কি ধুনীয়া কেক। আৰু চাওকচোন
ভোকটো লাগিছিলে খানাটো পাই গ'লো একদম আমি বহি গ'লো আৰু খাবলৈ আৰু চাৰিওফালে বাকী ষ্টুডেণ্টবোৰো বহি গৈছে সকলোৱে নিজৰ নিজৰ ভাগে খাইছে আমাৰ খাই বৈ অলৰেডি হৈ গ'ল আজি সব আমাৰ ফ্ৰী খানা পাই এতিয়াৰ পৰ্ব হ'ল গিফ্ট আনপেকিং ডে মই খুচৰি চাই প্ৰথমেই দেখোঁ টি চাৰ্ট এটা পাইছোঁ তাত ইউনিভাৰ্চিটিৰ নাম লিখা আছে ক'ত বাৰু পিন্ধা হ'ব তথাপিও থৈ দিলোঁ তাৰ পৰা উলিয়ালোঁ এই বক্সটোক লৈ মোৰ বহুত কৌতূহল হৈ আছিলে তাৰ পৰা খুলি চাই দেখোঁ যে বা বৰ ধুনীয়া ৰঙা বটল এটা দিছে আৰু চাওকচোন তাতো লিখা আছে ইউনিভাৰ্চিটিৰ নাম নেক্সট মই বটলটো ধুনীয়াকৈ বেগত ভৰাই থলোঁ তাৰ পৰা চাই দেখোঁ এখন ডায়েৰী দিছে ডায়েৰীখনো খুব ধুনীয়া তাৰ পৰা চাই দেখোঁ বা এটা ব্ৰুছ পিন আৰু লগতে আছে এটা কি হোল্ডাৰ আৰু কাৰ্ড হোল্ডাৰ তাৰ লগত ধুনীয়া বেগটোতো আছেই আপোনালোকে দেখিছে সেয়া কুনমিং মেডিকেল ইউনিভাৰ্চিটি 1933 চনত স্থাপিত হৈছিল আৰু এটা 2023 চন মানে 19 বছৰ কমপ্লিট কৰিলে আৰু এইটো স্পন্সৰ কৰিছে বেংক অফ চাইনাই মোৰ আহিলে দৈ নিচিনা আটলান্টা বাৰ আয়ো 13 টকা 3 টকা গ'ল 13 টকা নহয় 13 ইউৱান 13 টকাই গ'ল ভাল নহয় গাইছ ধৈৰ্য কৰি খাবা মোৰ এইটোতো মই সদায় খাওঁ তো মই জানো এইটো ভাল মই খাই মেলি লওঁ তাৰপৰা চাওঁ কি কৰোঁ আপোনালোকক দেখাম 4টা বজাত কি কৰোঁকৈ আমি ইউনিভাৰ্চিটিত খোলা নতুন মিউজিয়ামটোলৈ গ'লোঁ আৰু সোমাই যি ধুনীয়া দৃশ্য ফাৰ্ষ্ট ফ্ল'ৰটো চালোঁ মানে ইমান বহুত কিবা খাচ নাছিলে তাৰ পৰা চাওকচোন এণ্ট্ৰেঞ্চটো তাৰ পৰা আমি গ'লোঁ ছেকেণ্ড ফ্ল'ৰ লিফ্ট লৈ পিনি আৰু ছেকেণ্ড ফ্ল'ৰত সোমায়ে দেখা পালোঁ এয়া চাওকচোন মাইক্ৰস্কোপ হয় তাৰ পৰা স্ক্ৰীণত ধুনীয়াকৈ দেখি থাকি তাৰ পৰা যিমানেই সোমাই গ'লোঁ সিমানেই বেলেগ বেলেগ বস্তু দেখিব আৰম্ভ কৰিলোঁ তাৰ পৰা গৈ লাষ্টত দেখিলোঁ এইকেইটা চাওকচোন মানুহৰ এটা সৰু ভ্ৰূণৰ পৰা মানুহৰ দেহৰ কেনেদৰে সৃষ্টি হয় কেনেকৈ প্ৰিজাৰ্ভ কৰি থৈ দিছে ইমান ধুনীয়াকৈ প্ৰতিটো বস্তু ধুনীয়াকৈ চাব পাৰি পিছে ইয়াত কেমেৰা লোৱা এলাউ নাছিলে দেই কিন্তু মই আৰু নল'মনে আৰু ভিডিঅ' আপোনালোককতো দেখাব আছেই হয় চাওকচোন তাৰ পৰা লগতে ইয়াত যিমানবোৰ দেখিছে আপোনালোকে এইবোৰ স্কালবোৰ বা বোনবোৰ হাৰ্ডিবোৰ সেইবোৰ চব আচলি হয় চব সঁচা মানুহৰ ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি থৈ দিছে মিউজিয়ামটোত কাৰণ এখন আমাৰ মিউজিয়াম আৰু এইটো চাওকচোন 300 বছৰীয়া মাম্মি হয় এইকেইটা লগতে এইবোৰ স্কালটো আছেই তাৰ পৰা ভাবিলোঁ যে মাইক্ৰস্কোপটো আমিওচোন ট্ৰাই কৰি চাওঁ তাৰ পৰা ট্ৰাই কৰি চাই সেয়াহে অৱস্থা তাৰপিছত ৰ'বা ময়ো চাওঁ মই চাই দেখিছোঁ তাৰপৰা আটলান্টা বাই কৈ আছে হাতখন ভালকৈ ধুই আহিব লাগিব ইয়াত হ'লে চাওকচোন 3D স্ক্ৰীণত ইমান ধুনীয়াকৈ বস্তুবোৰ দেখাই আছে মানে এইবোৰ চাই সময়নো কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ তেনেকৈ চাওঁতে 4টা বাজিলে আমাৰো বাছ আহিল কাৰণ আমাৰ মেইন কেম্পাছৰ পৰা আমি য'ত থাকোঁ চিটিলৈ অলপ দূৰ হয় তো আমাক ফ্ৰী বাছ দি দিছে তাকে আজিলে ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব বাই বাই